হেল্ল' গাইজ গুড মৰ্ণিং। আজি মই ছানডে ব্লগ লৈ আহিছোঁ, ছানডে স্পেচিয়েল ব্লগ। এয়া বনাইছোঁ ৰাতিপুৱা ঘুগুনি আৰু এয়া পিঁয়াজ চিয়াজ কাটি লৈছোঁ। এয়া বনাইছোঁ মই কি কয় এইটো পিঠা নাম মই ভালকৈ নাজানো, নাৰিকলৰ ভিতৰত দি বনাইছোঁ। এয়া ৰেডি কৰি লৈছোঁ চাহ। এতিয়া এইবিলাক খাই হাজবেণ্ডে কাটি আছে ইপিনে হাঁহৰ মাংস আজি খাম। এয়া হাঁহ চাফা কৰি আছে আৰু মই বহাই দিলোঁ এতিয়া দুপৰীয়া দালি বহাই দিছোঁ। দালিখিনি হয় এয়া দেখিছে সৰু আলু ভাজি কৰিম। কি কৰোঁ কি বনাওঁ আপোনালোকৰ ওচৰত অকণমান শ্বেয়াৰ কৰি আছোঁ। ভিডিঅ'টো চাই থাকিব, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। এয়া বনাম ৰঙালাও আৰু তৰকাৰী চয়াবিন দি। এইখিনিও ৰেডি কৰি লৈ লৈছোঁ আৰু এতিয়া ভাজিম মই মাছ ভাজিবৰ কাৰণে এয়া মাছখিনি মই হালধি নিমখ দি ধুনীয়াকৈ সানি লৈ লৈছোঁ আৰু ইয়াত কেৰাহীত তেল দিছোঁ, গৰম হ'ব। দি দিছোঁ মাছ অকণমান দেখাই আছোঁ আপোনালোকক, মানে মাছ ফ্ৰাই কৰি যিবিলাক আছোঁ। বনাই আছোঁ হাজবেণ্ডৰ নহ'লে কেইটামান ভিডিঅ'টো বহুত বন্ধু দীঘল হৈ যায়। আহিছিলে। মাছৰ চব্জি, হাঁহৰ মাংস, এয়া কোমোৰা ভাজি। এতিয়া হাঁহৰ মাংস ইয়াত বহাই দিম আৰু এইপিনে হাঁহৰ কিবাবিলাক চাফা কৰি আছে। এয়া খৰি জুইত হাঁহৰ মাংস বনাই আছোঁ। এয়া হাঁহৰ মাংস বহাই দিছোঁ। দুটা হাঁহ এইপিনে খৰি জুইত আৰু গেছৰ জুইত বনাই আছোঁ মাছৰ তৰকাৰী। মাংসত দি দিছোঁ নিমখ, এয়া দি দিছোঁ হালধি। ভাত খাই আছে, ল'ৰা ছোৱালী ভাত খোৱা হ'ল। এয়া ব্ৰইলাৰ মুৰ্গী, হাঁহৰ মাংস, চব্জি নাখায় ল'ৰাটোৱে। এয়া ছোৱালী এতিয়া আমি খাব বহিছোঁ ডাঙৰবিলাকে, বাইদেউহঁতে খাব বহিল। ইহঁতে খোৱা হ'লে আমি খাম। এয়া দাদা বহি আছে, দাদাহঁতৰ ঘৰতে খালোঁ। এয়া যাব লৈছোঁ এই যে বাইদেউহঁতৰ লগত। এতিয়া ক'ত যাই আছোঁ ব্লগ আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। এয়া বাইদেউ, পিনে ল'ৰা ছোৱালী আগত, হাজবেণ্ড পিছফালে আহি আছে তালা মাৰি। এয়া আহি পালোঁ আমি পাৰ্কত, বঙাইগাঁও পাৰ্ক। আৰু বঙাইগাঁও পাৰ্কত আহি এয়া ল'ৰা যাই আছে আগত, ল'ৰা হৰাই গৈছিলে। মানে আগত যাই কিনে সিহঁতে ল'ৰা ক'ৰবাত বেলেগ জেগাত, মানে বেলেগৰ হাতত ধৰি কিনে ল'ৰাই হৰাই গৈছিলে। সেইখিনি মুহূৰ্তত মই ভিডিঅ' কৰা নহ'লে, আৰু ভিডিঅ' কৰা অৱস্থাত নাছিলোঁৱে, এইকাৰণে দেখুওৱা নহ'ল। এতিয়া অকণমান পিছত ল'ৰাক মই বিচাৰি গ'লোঁ, পালোঁ। তাৰ পিছতহে ভিডিঅ'বিলাক বনালোঁ। যিখিনি ভিডিঅ' মানে অলপ চলপ কৰা হৈছে। এতিয়া মনটো বহুতেই বেছি বেয়া লাগিছিলে, মানে সেইকাৰণে ভিডিঅ' কৰিব মন নহ'ল। আমি বেছি সময় নাথাকিলোঁৱে, ওলাই আহিলোঁ পাৰ্কৰ পৰা। আৰু পাৰ্কৰ পৰা ওলাই আহি আৰু এটা পাৰ্কত গ'লোঁ। ইয়াৰ পৰা মানে অকণমান ঘূৰি পাকি এয়া আমি যাব ওলাইছোঁ এতিয়া। এয়া যাই কিনে আমি ৱাটাৰ পাৰ্কত যাম। অকণমান চালোঁ ইয়াতে, ল'ৰা ছোৱালী অকণমান খেলিলে। আৰু আমি আহোঁতে আবেলি হৈ গৈছিলে, বহুত ৰাতি হৈ গৈছিলে, সেইকাৰণে বেছি সময় থাকিব নোৱাৰিলোঁ। আৰু ভিতৰতো এয়া আমি আহি আছোঁ ইয়াত। ভিডিঅ' কৰি আছে, পুৰা ভিডিঅ'ত পুৰা মজি গৈছে এতিয়া। এইপিনে চাওক কি ধুনীয়া লাগিছে পুৰা। কি ধুনীয়া লাগছে না? এয়া আহোঁতে বজাৰৰ পৰা চেণ্ডেল লৈ আহিলোঁ, হাই চেণ্ডেল লৈ আহিছোঁ। এয়া চাওক ধুনীয়া লাগিছে কালাৰটো ন? কেনেকুৱা লাগিছে আপোনাক কমেণ্ট কৰি জনাবচোন। মই ভাল পাওঁ, পিংক কালাৰটো বহুতেই ভাল লাগে মোক। আৰু ইয়াৰ এযোৰা লৈ আহিছোঁ, এইযোৰা ৰেড কালাৰ নেকি, এইযোৰা ৰেড কালাৰ লৈ আহিছোঁ। আৰু ল'ৰাৰ কাৰণে এযোৰা লৈ আহিছোঁ চেণ্ডেল।
এয়া লৈ আহিছোঁ ল'ৰাৰ কাৰণে, তিনিজনৰ কাৰণে তিনিযোৰা আনিছোঁ। কেনে লাগিছে কমেণ্ট কৰি জনাবচোন চেণ্ডেল কেইযোৰা। এয়া এতিয়া আনিছোঁ ম'ম' আৰু এয়া ম'ম' ধুনীয়াকৈ সজাই লৈছোঁ, ঘৰত খাম। মানে বাহিৰত একো খাই নাহিলোঁ, ইয়াতে ঘৰতে লৈ আহিলোঁ ম'ম' পেকিং কৰি লৈ আহিছিলোঁ। আৰু হাজবেণ্ডে লৈ আহিছিলে আইচক্ৰীম, এয়া আইচক্ৰীম লৈ আহিছে। এতিয়া আইচক্ৰীম খালোঁ, ম'ম' খালোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেল প্ৰথমবাৰৰ কাৰণে যোনে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত